বন্ধুসকল আপোনালোকৰ পুখুৰীত যদি গ্লাছ কাপ মাছ আছে তেনেহ'লে কলপাত দিব পাৰে। চাক মই কলপাত দি থৈ দিছোঁ, কেনেকৈ খাইছে অকণমান চাক। কলপাত দিলে আপুনি দানাবিলাক অকণমান কম দিলেও হ'ব। আপোনাৰ পুখুৰীত যদি গ্লাছ কাপ থাকে তেনেহ'লে কলপাত দিয়ক। আপোনালোকৰ বাৰীতে কলপাত পোৱা যাব, তাৰ পৰা কাটি 2-3 দিন পিছত দি দিব। খাই পিনি মাছ এই গ্লাছ কাপখিনি ডাঙৰ দীঘল হ'ব পাৰে। মোৰ পুখুৰীত দিয়া আছে, চাক কেনেকৈ খাইছে। দিব পাৰে কলপাত। বন্ধুসকল আৰু এটা কথা, আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলখন দবাই দিব। মই আগলৈকে খেতি পথাৰ, পুখুৰী, মাছ আৰু এই ফাৰ্ম, হাঁহৰ ফাৰ্ম, কুকুৰা ফাৰ্ম এইবিলাক বিষয়ে ভিডিঅ' দি থাকিম আগলৈকে। আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি লওক মোৰ চেনেলটো, আৰু যিমানখিনি তথ্য লাগে খেতি পথাৰৰ চব তথ্যই দিম আপোনালোকক।